প্ৰেমত প্ৰতাৰণাই আমাক কৰি তোলে মজবুত। কথাটো সঁচা। প্ৰেমত প্ৰতাৰণাই এজন মানুহক ভাঙিব পাৰে, আকৌ গঢ়িব পাৰে। কিন্তু গঢ়াৰ আগতো প্ৰেমত প্ৰতাৰণা আমাক ভাঙি দিয়ে। আকৌ বেলেগ এজনে আমাক সেই ভঙাৰ পৰা গঢ়ি তোলে। প্ৰেমত প্ৰতাৰণা দিয়া মানুহজন যিমানটো প্ৰয়োজন, ঠিক প্ৰয়োজন প্ৰতাৰণাৰ পিছত আমাক আকৌ গঢ়ি তোলা মানুহজন। যিজনে তোমাৰ কান্ধত মাথা থৈ তোমাক স্পেচিয়েল ফিল কৰাইছিলে, যিজনে এদিন তোমাৰ হাত ধৰি তোমাক সুখী ফিল কৰাইছিলে। জানিব মন নাযায় নেকি সি এতিয়া কেনেকুৱা আছে? অথবা তাৰ নামটো শুনিলে ঘিণ লাগে নেকি? আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম এটা গল্প কৈ। বলক গল্পটো শুনি লওঁ। ৰাব্বানী আৰু মিতালীৰ মাজত যোৱা 5 বছৰৰ পৰা সম্পৰ্ক চলি আছিলে। ৰাব্বানী মিতালীক প্ৰপ'জ কৰিছিলে আৰু মিতালীয়েও প্ৰপ'জ একচেপ্ট কৰিছিলে। ৰাব্বানীৰ ঘৰত সকলোৱে জানে তেওঁলোকৰ সম্পৰ্কৰ কথা। কিন্তু এদিন মিতালী হঠাৎ ক'লে যে সি এই সম্পৰ্কত আৰু থাকিব নোৱাৰিব আৰু ক'লে যে সি বেলেগ এজন ল'ৰাক ভাল পায়। ৰাব্বানীয়ে বহুত বুজাব চেষ্টা কৰিলে, কিন্তু একো নহ'ল। দুইজন বেলেগ হৈ গ'ল। 2 বছৰ পিছত মিতালী ঘৰত সেই ল'ৰাটোৰ বিষয়ে জনালে, মানে তাৰ নিউ বয়ফ্ৰেণ্ডৰ বিষয়ে। তাইৰ পেৰেণ্টছ তেওঁলোকৰ সম্পৰ্কটো মানি ল'লে আৰু সেই ল'ৰাজনৰ লগত দেখা কৰি বিয়াৰ কথা পাতিব খুজিলে। মিতালী বহুত এক্সাইটেড এণ্ড হেপ্পী হ'ল আৰু তাৰ নিউ বয়ফ্ৰেণ্ডক এই কথাটো জনালে। তেতিয়া ল'ৰাজন ক'লে, তোমাৰ কথাটো বুজিলোঁ বাৰু, কিন্তু এটা কথা তোমাক ইমান দিনৰ পৰা ক'ব খুজিছোঁ, আজি কৈ দিওঁ। আই এম চৰি, মই তোমাৰ লগত বিয়া হ'ব নোৱাৰিম, কাৰণ মই বেলেগ এজনক ভাল পাওঁ। আই এম চৰি। দ্য ল' অফ কৰ্মা। কাৰ লগত এনেকুৱা হৈছে? নিউটনৰ তৃতীয় সূত্ৰ, এভৰি একশ্যন হেজ ইটছ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। আজি তুমি যি কৰিছা, এদিন বা এদিন তুমি কৰা সেই কৰ্মৰ ফল সমান বা বিপৰীতভাৱে তোমাৰ পাবই লাগিব। মোৰ গল্পত 3টা চৰিত্ৰ আছিলে, ৰাব্বানী, মিতালী আৰু মিতালীৰ দ্বিতীয় বয়ফ্ৰেণ্ড। ৰাব্বানীৰ প্ৰেম মিতালীৰ বাবে সঁচা আছিল, কিন্তু সেই প্ৰেম হাৰি গ'ল মিতালীৰ ওচৰত। কিন্তু ভাবাচোন, সঁচা কি ৰাব্বানীৰ প্ৰেম মিতালীৰ ওচৰত হাৰি গ'ল? নহয়, হাৰি গ'ল মিতালী, ঠগি গ'ল মিতালীৰ প্ৰেম। যদি ৰাব্বানী প্ৰতিশোধ ল'ব গ'লহেঁতেন, তেতিয়া ক'ব পাৰিলোঁ হয় যে মিতালীৰ লগত ৰাব্বানীও হাৰি গ'ল, কাৰণ প্ৰতিশোধ ল'ব যোৱা মানে হ'ল কাৰো ক্ষতি কৰা। আৰু তুমি যদি কাৰো ক্ষতি কৰা, তেন্তে তোমাৰ নিজৰ কৰ্মাৰ ফল তোমাৰ পাবই লাগিব। প্ৰতিশোধ লৈ আমি জয়লাভ নকৰোঁ। আমি জয়লাভ তেতিয়া কৰোঁ যেতিয়া জীৱনত আগবাঢ়ি গৈ সেই মানুহটোক নিজৰ অকাত দেখাই দিওঁ। যিজনে তোমাৰ লগত সম্পৰ্কত থাকি বেলেগ এজনৰ কথা ভাবিছিলে, তোমাৰ ফিলিংছ, তোমাৰ ইম'শ্যনৰ লগত খেলিছিলে, সেই মানুহটোক তুমি বুজাই দিয়া যে দৰকাৰ নাই তোৰ নিচিনা মানুহ, মোৰ ফিলিংছ, মোৰ ইম'শ্যন বহুত দামী। এই পৃথিৱীত তুমি যাৰ লগত যেনেকুৱা কৰিবা, মনত ৰাখিবা সেইকেইটাৰ ৰিটাৰ্ণছ তোমাৰ পাবই লাগিব। তুমি যদি বেলেগক সন্মান কৰা, তুমিও সন্মান পাবা। তুমি যদি বেলেগৰ লগত বেয়া ব্যৱহাৰ কৰা, তেন্তে তোমাৰ লগতো বেয়া ব্যৱহাৰহে হ'ব। আৰু তুমি যদি কাৰো লগত ভাল কিবা কৰা, তেন্তে তোমাৰ লগতো ভাল কিবাই হ'ব। হয়তো বা সেইটো আনএক্সপেক্টেড ৱেত হ'ব পাৰে। বাই দি ৱে, ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিবা। Thanks for watching. Keep supporting. Keep loving.